हेलो गुड मर्निंग गाइज কি খবৰ আশা কৰোঁ আজিৰ দিনটো চবেই ভাল মোৰো ভালে ৱেলকাম টু বেক মাই ইউটিউব চেনেল সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজিৰ দিনটো কি হয় আপোনালোকক দেখাই দিম আৰু যাৰ বেয়া হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ চবেই ভালে থাকক সকলোৱে থাকক দিনটো ধুনীয়াকৈ যাব লাগে সেয়া প্ৰাৰ্থনা কৰিছোঁ আৰু আজিৰ দিনটো কি হয় ক'ত যাওঁ কি কৰোঁ এইখিনি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাই দিওঁ এতিয়া ৰাতিপুৱা 8টা বাজিলে এতিয়া মই কলগেট লৈ ব্ৰাছ কৰি ল'ম আৰু কলগেট লৈ কলগেট লগাইছোঁ এয়া লগাই ল'লোঁ লগাই কিনি এতিয়া ব্ৰাছ কৰি ল'ম গা চা ধুই ডিউটিলৈ ৰেডি হৈ ল'ম তাৰপাছত আপোনালোকক আকৌ অলপ পাছত লগ পাই আছোঁ এতিয়া মই ৰেডি হ'ল আৰু আপোনালোকক বস্তু এটা দেখাই দিম মানে মই লেবলৈ চাহ খাবলৈ নিজে কেক বনাইছোঁ কালি ৰাতি বনাইছিলোঁ আৰু এতিয়া লৈ যাবলৈ টিফিনত ভৰাই থৈছোঁ আপোনালোকে দেখাই দিছোঁ কেনেকুৱা কেক দেই আৰু একো নহয় মানে চিম্পল এনে চাহ খাবলৈ চাহৰ লগত সেইটো কাৰণে এইটো আপোনালোকক দেখাই দিছোঁ ৰেডি হ'লেও গা পা ধুলোঁ কাপোৰ চাপোৰ ধুলোঁ তাৰপিছতে ডিউটিলৈ ৰেডি আৰু আপোনালোকৰ চেণ্ডেল কালি মই অনলাইনৰ পৰা লৈছিলোঁ মানে বেছি দাম নহয় কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন মই দেখাই দিছিলোঁ চাওক এনেকুৱা চেণ্ডেল লৈছোঁ মই একেবাৰে চিম্পল আৰু এনে সদায় অহা যোৱা কৰিবলৈ লাগে সেইটো কাৰণে এয়া চাওক এনেকুৱা হয় মোৰ ভৰিত ইমান মেচিং নহয় মানে হ'লেও পিন্ধিছোঁ আৰু এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই ইমান ভৰিকেইটা ভাল নহয় মোৰ আৰু হাত চাহ নখ চাহ কেনেকুৱা হয় তেওঁলোকৰ বহুত ধুনীয়া মোৰ ইমান ধুনীয়া নহয় এনেকুৱা হয় আৰু এইটো যে এটা ভৰাই থৈছিলোঁ খুলি ল'ম আপোনালোকক দেখাই দিম বেছি ডাঙৰ নহয় মানে সৰু হয় এয়া চাওক ইমান সৰু এনেকুৱা ধুনীয়া হ'ল মোৰ কেকটো চাওক এনেকুৱা ফাৰ্ষ্টতে ইয়াতে মেৰিয়াই লৈ যাওঁ তাতে ধুনীয়াকৈ কাটি চাহ খাম আৰু কাৰণ টিফিনটো মানে অকণমান বেয়া হৈ আছিলে যে সেইটো কাৰণে এইখিনি এনেকুৱা হ'ল আৰু কিন্তু ভালেই হৈছে বহুত কোমলীয়া আছে আপোনালোকে চাওক বহুত কোমল মোৰ দেখিছোঁনে এয়া চাওক ইমান কোমল ধুনীয়া হৈছে কেকটো আৰু চাহ মানে আজি চাহহঁতক খুৱাম চাহৰ লগত চাহহঁতে আজি মোৰ কেক আৰু বনাব জানিছে নাই ক'ব আপোনালোকক দেখাই দিম তাত কোনে কোনে খাব চব ভিডিঅ' অকণমান হ'লেও কৰিব পাৰিলে কৰিম চ' দিনটো কি হয় এইখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা একেবাৰে লাষ্টলৈ চাই থাকিব আৰু কোনোবাই নতুনকৈ মোৰ চেনেলটো চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিব আৰু লাইকো কৰি দিব লগতে সকলোকে শ্বেয়াৰ কৰি দিব সকলোৱে মৰম কৰিব আৰু ইমান বন্ধ কৰিব পৰা নাই চ' এতিয়া মই ডিউটিলৈ যাম আৰু ৰাতিপুৱা একো খোৱা নাই পানী খালোঁ পানী খাই মেলি এতিয়া যাম আৰু তাতে চাহ খাম এনেকুৱাহে আৰু দিনটো ভাতটো ডাইৰেক্ট গধূলি টাইমত খামগৈ নহ'লে ৰাতি খাম এনেকুৱা হৈ যায় দিনটো ৰাতিপুৱা ইমানকৈ খাবলৈ মন নাই যে সেইটো কাৰণে বনোৱা নহয় আৰু ডিউটিলৈ এতিয়া গৈ থাকোঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ যাম আৰু এতিয়া এনেকুৱা যাম এই চোলাটো যাম আপোনালোকে এইটো নক'ব কাৰণ এই লগৰজনী থৈ গ'লগৈ আজি মই লৈ যাম বুলি পাহৰি চোলাটো ইয়াতে থৈ গ'লগৈ কালি ৰাতি ইয়াত আছিলে যে সেইটো কাৰণে চ' তাত কি হয় আপোনালোকক দেখাই থাকিম চাই থাকিব চ' এইটো টিফিনটো লৈ যাম আৰু কি পলিথিন এটাত ভৰাই চ' এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি পালোহি এইটো ওচৰতে বেছি দূৰ নহয় কোনে কোনে খাবি ধুনীয়াকৈ ওলাইছোঁ হয় নাই এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি ওচৰতে পামহি পুৰা কাম কৰি আছে শিকাই দি আছে এইকেইটা এনেকৈ শ্লাইডকেইটা মিলালে আৰু এইকেইটা চাওক আকৌ চাহ আনিবলৈ ওলাই আহিছোঁ লেবৰেটৰীৰ পৰা আমি মই আৰু ৰাখি ওলাই আহিছোঁ কেইজন আছে আমাক 40 টকাটো হ'ব নাই একো দেখিয়ে পোৱা নাই চকুটো এনে সৰু চাহ এটা লৈ আনিলোগৈ এতিয়া লগতে চাহ খামগৈ আৰু আমি ধুনীয়াকৈ কেকটো নিজে বনাই লৈ আনিছোঁ সেইকাৰণে কেক দেখাম আৰু পিঠা চিঠাও আনিছে আমাৰ ৰাখি বাইদেৱে ত' চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ
কি কাম কৰি আছে ৰাইজসকল আমি এইবোৰ হৈ যাব এইটো ইউৰিনটো দিয়াই না তই গম ভিডিঅ' কৰি আছা তুমি মই ভিডিঅ' কৰি আছো হ'ল আৰু ভলক বনাইছে ভলক ব্লগ বনাইছো ব্লগ অকণমান অকণমান দেখাই দিছো আকৌ পেচাব খাব নেকি তই খাই অকণমান টেষ্ট কৰিছ আকৌ কেনেকুৱা লাগিছে গৰম গৰম চাই নেকি এইটো খালে মানে আপোনালোকৰ পেট একেবাৰে সুস্থ হৈ পৰিব পুৰা চফা হৈ যাব ন ক্লিন হ'ব আৰু পেটৰ ভিতৰত বেবাখিনি এই আমাৰ সঞ্জনাই ধুনীয়াকৈ ইউৰিনটো মানে চাই আছে কি কি আছে কি কি নাই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু কি ওলালে থ্ৰেছ ওলালে নে এই টিউবছটো অকণমান লেতেৰা হৈ আছে নহয় মই এইবাৰ চাওক দেখাই দে হয় নাই চ' এতিয়া ডিউটিৰ পৰা বোলে গৈ আছোগে ভাত খাই আকৌ ডিউটিলৈ বুলি আকৌ যাম 3টা বাজিব ভাত বনাওঁতে 4টাই বাজি যাব চা আকৌ শুই যাব লাগিব হাই কৈ দিয়া হ'ব দে ইয়াৰ পৰা মই ফটো মাৰি থাকিম এতিয়া মই তাৰ পৰা আহি ভাত চাত বনাই খাই মেলি আকৌ এতিয়া চা চুৱেটাৰটো পিন্ধি লৈছিলে কাৰণে ৰাতি ঠাণ্ডা হ'ব আৰু মোজাও পিন্ধি পেলাই আকৌ এতিয়া ডিউটিলৈ যাম আৰু উপায় নাই ৰাতিপুৱা পাছত আপোনালোকে ভাবিছে ইমান কষ্ট হয় কি ক'ম আৰু এঘণ্টাৰে মানে তাৰ পৰা আহি ভাত চব্জি বনাওঁতে 4টাই বাজিব 4টাৰ পৰা আকৌ ৰাতি কেইটালৈকে থাকে ঠিক নাই আৰু চ' দেখাই থাকিম অকণমান চ' আপোনালোকে চাই থাকক এতিয়া আকৌ মই গৈ থাকোঁ এপ্ৰন 3কে লৈ যাম আৰু তাতে পিন্ধিম ফাইনেলি এতিয়া আমাৰ শিবাইদেউকে মোবাইল চাই আছে এটা আহি পাই মানে আমনি এনে আহিলোগে দেই পাপা দিলো হ'ল হ'ল আমাৰ 3জনৰ কাৰণে এইটো ইয়াত পোৱা নেকি ইয়াত সমানকে চবৰ কাৰণে দেই কাৰো বেছি হ'ব নালাগে একো বাৰ্থডে পাৰ্টি নহয় দেই এনে দিনে খাই আছো খা খা দেই পপিবা ভালকে খা চাহ খাই যামগে আৰু দেই এয়া চাওক কিহৰ ষ্টাইল কেনে ৰাস্তা চাহ খাই খাই গৈছে আমাৰ এই ভণ্টিয়ে চাওক চৰাই যাব আমি ডিউটিৰ পৰা ওলাই আহি মানে পল্টনলৈ বুলি অকণমান যাওঁ বস্তু চস্তু ল'বলৈ আছে আকৌ এইজনী মানে চাহ খাই খাই গৈ আছে কি যে হ'ব এইকেইটা বহুত টেষ্টি বোলে সঁচাকৈ দেই যা পেলাই দে আৰু ৰাস্তাত কোনে চাহ খাই খাই যায় ন চ' আপোনালোকক ইমানে আৰু আজি ভিডিঅ'টো কি ক'ম বেছি দেখাবলৈ নাই চ' তাত কি কি কৰি দিম দেখাই থাকিম চাই থাকক এতিয়া ইয়াতে বজাৰ কৰি আছোঁ আমি কি চন্দা মাছ এইকেইটা কিমাননো 50 টকা ল'ব লগা নহয়